নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ খবৰসমূহ সংগ্ৰহ কৰা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টো এটাকৈ লাইক কৰি দিব। যাত্ৰীবাহী আল্ট্ৰা বাছৰ সৈতে কণ্টেইনাৰ ট্ৰাকৰ মুখামুখি সংঘৰ্ষ। ৰাজ্যবাসীয়ে কোভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ সময়তে কলিয়াবৰৰ বুঢ়াপাহাৰত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা। কলিয়াবৰৰ বুঢ়াপাহাৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এখন দলঙৰ ওপৰত মুখামুখি সংঘৰ্ষ হয় যাত্ৰীবাহী আল্ট্ৰা বাছ আৰু এখন কণ্টেইনাৰ ট্ৰাক। এই দুৰ্ঘটনা ইমানেই ভয়াৱহ আছিল যে দুয়োখন বাহনে বিধ্বস্ত প্ৰায় হৈ পৰে। দুৰ্ঘটনাৰ খবৰ লাভ কৰিয়ে ঘটনাস্থলীত উদ্ধাৰ অভিযান চলায় স্থানীয় লোকৰ লগতে আৰক্ষীয়ে। জানিব পৰা মতে দুয়োখন বাহনৰ চালকৰ লগতে শিশু মহিলাসহ 11জনকৈ লোককো সমীপৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ১ জুনৰ পৰা অনুষ্ঠিত হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ অনলাইন পৰীক্ষা। গুৱাহাটী বিশ্ববিদ্যালয়ত স্থগিত হৈ থকা পৰীক্ষাসমূহৰ নতুন সময়সূচী ঘোষণা। ১ জুনৰ পৰা অনুষ্ঠিত হ'ব বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ মহলাৰ পৰীক্ষাসমূহ। আনহাতে ১৫ জুনত স্নাতকোত্তৰ পৰীক্ষাৰ সামৰণি পৰিব। একেদৰে স্নাতক মহলাৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব জুন মাহৰ দ্বিতীয় সপ্তাহত। অপেন বুক পদ্ধতিৰে অনলাইন মোডত এই পৰীক্ষা অনুষ্ঠিত হ'ব। বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কে এক জাননীযোগে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে সদৰি কৰে। শুকুৰবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰদীপ জ্যোতি সন্দিকৈৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থা, অসম মহাবিদ্যালয় অধ্যক্ষ পৰিষদ, কলেজ শিক্ষক সংস্থাৰ প্ৰতিনিধিৰ লগতে আইন মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ অন্তৰ্ভুক্ত অধ্যক্ষসকলে উপস্থিত থাকে।